পূৰ্ণিমা ছবিৰ নতুন এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি পালেং আৰু চুকা শাক দি বনোৱা ভাঙন মাছৰ খুব সোৱাদ লগা ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ লৈছো। আশা কৰো ৰেচিপিটো আপোনালোকে ভাল পাব আৰু শেষলৈকে চাব। ৰেচিপিটো বনাবলৈ এইখিনি চুকা শাক লৈছো। একেবাৰে ফ্ৰেছ হয় আৰু এইখিনি লৈছো পালেং, লগতে এটা আলু এয়া দেখিছে আপোনালোকে দীঘলে দীঘলে কাটি লৈছো। কেৰাহীত মিঠাতেল গৰম হ'বলৈ দিলো আৰু এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে মই আলুটো পিছ ৰঙচুৱাকৈ হাই ফ্লেমতে ভাজি ল'ম। লগতে মই নিমখ আৰু হালধি দি ল'ম। আলুখিনি ভাজি লোৱা হৈ গ'ল। 70% মই সিজাই ল'লোঁ আৰু এতিয়া মই নমাই লৈছোঁ। এতিয়া সেই একেখিনি তেলতে মাছকেইটা ভাজি ল'ম। মাছ ভাজি লোৱাৰ আগতে নিমখ হালধি ধুনীয়াকৈ সানি লৈছোঁ। মাছকেইটা খুব ধুনীয়াকৈ মই ভাজি ল'লোঁ। লগতে খুন্দি লোৱা আদা আৰু নহৰু, 2টা শুকান জলকীয়া, 2টা কেঁচা জলকীয়া ফালি লোৱা, এটা ডাঙৰ সাইজৰ পিঁয়াজ মিহিকৈ কাটি লৈছোঁ। লগতে ভাজি লোৱা আলু আৰু পালেং শাক আৰু চুকা শাকখিনিও মিহিকৈ এয়া চাওক মই কাটি লৈছোঁ। এই একেখন কেৰাহীতে পুনৰ অলপমান মিঠাতেল দি ল'লোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে গোটা জিৰা কেইটামান, 2টা শুকান জলকীয়া ফালি লোৱা কেঁচা জলকীয়া 2টা দি লগতে দি ল'লোঁ পিঁয়াজখিনি আৰু এবাৰ লৰাই লোৱাৰ পিছত এতিয়া মই খুন্দি লোৱা আদা আৰু নহৰুখিনি দি ল'ম আৰু নহৰু আৰু আদাৰ কেঁচা ভাৱটো যোৱা সময়খিনিলৈকে ধুনীয়াকৈ মিডিয়াম হিটত ভাজি ল'ম। এতিয়া মই শাকখিনি দি ল'ম। এবাৰ লৰাই লোৱাৰ পিছতে সোৱাদ অনুসৰি নিমখ দি ল'লোঁ। লগতে ভাজি ৰখা আলুখিনি দি ল'ম আৰু লৰাই থাকিম। ঢাকনি নিদিয়াকৈ শাকৰ পানীটো এনেদৰে শুকুৱাই ল'ম। এয়া চাওক এনেদৰে লৰাই থাকি অলপ সময় ভাজি লোৱাৰ পিছতে শাকৰ পানীখিনি শুকাই গ'ল আৰু এতিয়া মই প্ৰয়োজন অনুসৰি ইয়াত পানী দি ল'ম আৰু উতলিবলৈ দিম। হাই ফ্লেমত খুব ধুনীয়াকৈ উতলাই লোৱাৰ পিছতে এতিয়া মই মাছকেইটা দি ল'ম আৰু পুনৰ ঢাকনি নিদিয়াকৈয়ে উতলিবলৈ দিম। মাছকেইটা দিয়াৰ পিছতে 2 মিনিটমান সময় খুব ভালদৰে উতলাই ল'লোঁ আৰু শেষত কাটি ৰখা ধনিয়া পাত অলপমান দি এতিয়া নমাই ল'ম। পালেং আৰু চুকা শাক দি বনোৱা ভাঙন মাছৰ খুব সোৱাদ লগা ৰেচিপিটো এতিয়া ৰেডি হৈ গ'ল। আপোনালোকে যদি এনেদৰে খোৱা নাই তেনেহ'লে এবাৰ হ'লেও বনাই খাব আৰু ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকলে নতুনকৈ মোৰ চেনেলত আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। তেতিয়া মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পাই থাকিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আৰু পুনৰবাৰ কৈছোঁ ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ একেবাৰেই নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।